মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল কৰবিছ ৱৰ্ল্ড। আজি দেওবাৰ আৰু মোৰ আগৰ ভিডিঅ'বোৰ চাই গম পায়ে চাগে দেওবাৰে প্ৰায় আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ। যোৱা দেওবাৰ যোৱা নহ'ল, মোৰ গাটো বেছি ভাল নাছিলে। আজিও তেনেকৈ ক'ৰবালৈ ফুৰিবলৈ যাম আৰু যিটো জেগালৈ যাম আমাৰ লখিমপুৰৰ বহুত এটা পবিত্ৰ ঠাই পদুমণি থান। আৰু এই থানৰ কথা কিনো ক'ম, যেতিয়াই তালৈ যাওঁ যিমানবাৰ যাওঁ কেতিয়াও মন নভৰে, সদায় নতুন এটা এক্সপিৰিয়েঞ্চ হৈ আহে তাৰ পৰা। আৰু লাষ্ট টাইম যেতিয়া মই পদুমণি থানলৈ গৈছিলোঁ, তাত মোৰ লগত হোৱা বহুত এটা মানে ভাবিব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে পদুমণি থানৰ কিছু কথা আপোনালোকক ক'ম। ব্লগটো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান বেছি বৰষুণ দিছে। যেতিয়া পদুমণি থানলৈ যাম বুলি কথা পাতিছিলোঁ তেতিয়া কিন্তু বৰষুণ ইমান নাছিলে, বৰষুণ বহুত কম আছিলে আৰু ভাবিছিলোঁ বৰষুণ কমিব বুলি, কিন্তু এতিয়া দেখিছোঁ বৰষুণ বাঢ়িয়ে আছে। যিমান পাৰে বৰষুণ বাঢ়িছে আৰু বহুত বেছি বৰষুণ। এতিয়া ভাইটিয়েহে জানিব চলাই আমাক নিব পাৰিব নাই, কিন্তু তথাপিতো যাম বুলি ভাবিলোঁ যেতিয়া যোৱাটো ভালেই হ'ব। আৰু এনেও মন্দিৰলৈ কেতিয়াও যাম বুলি কৈ নোযোৱাকৈ থাকিব নাপায়, দুখ লাগে বুলি কোৱা হয়। আৰু লগতে পদুমণি থান যিসকলে গৈছে আৰু গোটেই লখিমপুৰ মানুহে পদুমণি থানৰ চমৎকাৰৰ কথা জানে, পদুমণি থানৰ যিটো পবিত্ৰতা বা যিমান চমৎকাৰ সেইবোৰ চব জানে, সেইকাৰণে যোৱাটো ভাল হ'ব বুলি ভাবিছোঁ। ভাইটিয়েহে জানিব আৰু চলাব পাৰিব নাই, কিন্তু যোৱাটো জানে। আমি ৰেডি হৈ গ'লোঁ। মোক বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু লগতে বাৰ্বি আৰু টুকটুকক যোৱা ভিডিঅ'ত ওলোৱা হোৱা নাছিল, সেইকাৰণে বহুতে মোৰ হোৱাটছএপত মেছেজ দি কৈছিলে যে বাৰ্বি আৰু টুকটুকক সদায় পাৰিলে অলপ হ'লেও ওলাব, টুকটুকৰ গা বেয়া আছিলে কাৰণে ওলোৱা হোৱা নাছিলে। আৰু পদুমণি থানলৈ গৈছোঁ যেতিয়া হাঁহ এটা আগ নবঢ়োৱাকৈ থাকোঁনো কেনেকৈ, সেইবাবে হাঁহ এটাও কিনি ল'লোঁ। হাঁহটো কিন্তু আমাৰ ফালৰ পৰা নহয়, দেৱজনী বাৰু ভিন্দৰ ফালৰ পৰা ভগৱানৰ ওচৰত আগবঢ়োৱা হৈছে। কিন্তু আমি লৈহে গৈছোঁ, কাৰণ তেওঁলোক যেতিয়া পদুমণি থানলৈ ওলাইছিলে তেতিয়া হাঁহটো পোৱা নাছিল। বতৰটো কিন্তু মুকলি নহ'ব বুলি ভাবিছিলোঁ, কিন্তু মন্দিৰলৈ গৈ থাকোঁতে যেতিয়া অকণমান হ'লেও ৰ'দ দেখিলোঁ, মনটো বহুত ভাল লাগিলে যে আমি অহা যিটো ডিচিজন লৈছিলোঁ সেইটো কিন্তু আমাৰ সফল হ'ল বুলি ভাবিলোঁ। আমি আহি পদুমণি থান পালোঁহি। ৰাতিপুৱা যিমান বৰষুণ দি আছিল নহয়, থানলৈ আহি থাকোঁতে কিন্তু বৰষুণৰ টোপাল এটাও নপৰিলে, একেবাৰেই বৰষুণ নহ'ল। মাজ ৰাস্তাত আকৌ ৰ'দো পালোঁ, কিন্তু পদুমণি থান পাওঁতে পাওঁতে ৰ'দৰ ছায়াটো অলপ কমি গ'ল আৰু অকণমান ডাৱৰে হৈ থাকিলে যদিও বৰষুণ নাই। আৰু লখিমপুৰ টাউনৰ পৰা পদুমণি থানখন আছে 22 কিলোমিটাৰ আঁতৰত। পদুমণি থানৰ লোকেশ্যনৰ কথা কিনো ক'ম, লখিমপুৰৰ সকলো মানুহে থানখনৰ লোকেশ্যন জানে। তথাপিতো কৈ দিওঁ, লখিমপুৰৰ ফালৰ পৰা যদি আপোনালোকে থানলৈ যায় তেতিয়াহ'লে বগীনদী পাৰ হৈ থানখন পাব, আৰু ধেমাজিৰ ফালৰ পৰা আহিলে গোগামুখ পাৰ হৈ পাব। ৰাস্তাৰ কাষতেই আছে, বৰদিজোৰ নদীৰ কাষতে। ৰাস্তাৰ কাষত হোৱাৰ কাৰণে থানখনৰ কিন্তু লোকেশ্যন উলিয়াওঁতে বেছি অসুবিধা নহয়, একেবাৰেই অসুবিধা নহয়। আৰু থানখনলৈ আমি এয়া সোমাই গ'লোঁ। যি মনৰ বাঞ্ছা লৈ আহিছিলোঁ বা মনত যিবোৰ আশা লৈ আহিছিলোঁ, সেই আশাবোৰ সফল হোৱাৰ প্ৰাৰ্থনাৰে থানখনলৈ আমি আগুৱাই গৈ থাকিলোঁ। মনত থকাৰ পৰা এতিয়ালৈকে কিজানি মই থানখনলৈ কিমানবাৰ গৈছোঁ আঙুলিৰে হিচাপ কৰিব নোৱাৰি, বহুত বাৰ গৈছোঁ। কিন্তু যেতিয়াই যাওঁ তেতিয়াই তাত এনেকুৱা এটা লাগে যেন আজি প্ৰথমবাৰ গৈছোঁ আৰু প্ৰথমবাৰ দেৱীৰ ওচৰত মই আশীৰ্বাদ লৈছোঁ, দেৱীৰ কাৰণে চাকি গছ জ্বলাইছোঁ। সদায় নতুন এটা অভিজ্ঞতা, সদায় নতুন এটা এক্সপিৰিয়েঞ্চ। আৰু মনৰ যিমানবোৰ কামনা আছিলে চব কামনাবোৰ চাকি গছ জ্বলাওঁতে ভগৱানৰ আগত আগবঢ়াই দিলোঁ আৰু লগতে শৰাইখন সজাই লৈছোঁ। আজি
পদুমনি থানলৈ অহাৰ মেইন উদ্দেশ্যটো আপুনি লাহে লাহে গম পাব আমি আজি পদুমনি থানলৈ কিয়নো গৈছিলোঁ আৰু যোৱাৰ কাৰণটো বহুত বিশেষ। শেষলৈকে ভিডিঅ'টো চাই থাকিব, গম পাব নিশ্চয়। পদুমনি থান এষ্টাব্লিছ হৈছে 4 ছেপ্টেম্বৰ 1952। ইন্দ্ৰেশ্বৰ দাস নামৰ মানুহজনে সপোনত দেখিছিলে যে মাটিৰ তলতে মূৰ্তি এভাগ আছে আৰু সঁচাকৈ তেখেতে মাটিৰ তলত মূৰ্তি ভাগ বিচাৰি পালে, খেৰৰ মন্দিৰ এটা বনাই বহুত দিন তাতে পূজা কৰিলে আৰু বৰ্তমান কলিকতাৰ পৰা মাৰ্বল ষ্টনে ৰেডি কৰা মূৰ্তিৰে নতুনকৈ পুৰণা মন্দিৰৰ কাষতে এতিয়াৰ নতুন মন্দিৰটো বনোৱা হ'ল আৰু এতিয়া নতুন মন্দিৰতে পদুমনি আই থানখনৰ পূজা কৰা হয়। পদুমনি থানত আই গোসানী মানে দেৱী দুৰ্গাক পূজা কৰা হয়। আপনার চরণ ভক্তাহে এগোছে ধূপ দীপ নৈবেদ্য দণ্ড খরচারি খনাগত হয়েছে তাদের বাঘনে বাধা বিঘ্ন অপায়চরণে খণ্ডন করায় আই মাতৃ দুখার আছে খণ্ডন করায় মনগত পদুমনি থানৰ কাষতে এয়া শিৱ মন্দিৰ এটাও আছে একেখন কেম্পাছতে। মাৰি পিনি জানো যে কেনেকুৱা কান্দিছে। এয়া পদুমনি থানখনৰ শিৱ মন্দিৰ আৰু এতিয়া আমি গৈ আছোঁ অনা হাঁহটোৰ বলি দিবলৈ, যিহেতু মন্দিৰৰ ভিতৰত বলি নিদিয়ে, মন্দিৰৰ বাহিৰত বলি দিয়ে। ভিডিঅ'টোৰ ষ্টাৰ্টতে আপোনালোকক মই কৈছিলোঁ যে পদুমনি থানত মোৰ লগত ঘটা এটা এক্সপিৰিয়েঞ্চ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। লাষ্ট টাইম যেতিয়া মই ইয়ালৈ আহিছিলোঁ, আমাৰ গাড়ীখন লোৱা হৈছিলে আৰু গাড়ীখনৰ পূজাৰ কাৰণে আমি ইয়াত আহিছিলোঁ আৰু এইকণ জেগাতে আমি ভোজ খাইছিলোঁ। ভোজ খাওঁতে মই অকলে ইয়াত বহি মই মাংস বনাই আছোঁ, তেনেকুৱাতে আই এগৰাকী আহি মোক ক'লে যে ভণ্টি তুমি পাৰ্চৰ পৰা মোক 10 টকা এটা উলিয়াই দিয়া। মই লগালগ মোৰ পাৰ্চটো য'ত ত'ত বিচাৰিছোঁ, ওচৰত থকা কেৰিবেগখিনিতো মোৰ পাৰ্চটো চাইছোঁ কিন্তু মোৰ পাৰ্চটো নাছিল। মই ভাবিলোঁ যে পাৰ্চটো মোৰ মানুহজনৰ হাতত বা মোৰ ভণ্টিৰ হাতত দিছোঁ বুলি, যিহেতু আমি গোটেই ফেমিলি ইয়ালৈ আহিছিলোঁ একেলগত। তেওঁলোককো সুধিলোঁ, তেহেঁতেও পাৰ্চটো নাই বুলি ক'লে। পূৰা বিচাৰ কুচাৰ লাগিলে, মই একদম মানে কান্দোনে হাঁহো তেনেকুৱা লাগিছিলে, যিহেতু পাৰ্চত মোৰ গোটেই ডকুমেণ্টছ আছিলে, পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ATM কাৰ্ড, মোৰ ATM কাৰ্ড, তেখেতৰ ATM কাৰ্ড আৰু লগতে অলপ কেছো আছিলে। আৰু তাৰ অলপ সময় পিছতে মানুহগৰাকীয়ে ক'লে যে তোমালোকে গাড়ীৰ যি পূজা কৰিবলৈ আহিছা, কিজানি সেই গাড়ীৰ ওচৰতে পাৰ্চটো আছে। লগালগ তালৈ আমি দুজন দৌৰি গৈছোঁ। দৌৰি যাওঁতে পাৰ্চটো তাতে আছিলে, কিন্তু পাৰ্চটো এনেকুৱা এটা জেগাত আছে, মানে গাড়ীৰ একেবাৰে সন্মুখৰ কেবিনেট বা ডিকি কি কয় নাজানো, সেইখিনিত পাৰ্চটো আছে আৰু সহজতে মানুহে পাৰ্চটো তাৰ পৰা উঠাই লৈ যাব পাৰে। আৰু পাৰ্চটো পোৱাৰ পিছত মোৰ চকু পানীটো ওলাইছেই। আহি গোটেই জেগাত মানুহজনীক বিচাৰিলোঁ 10 টকা এটা দিম বুলি, কিন্তু মানুহজনীক নাপালোঁ। নোপোৱাৰ পিছতে মন্দিৰলৈ আকৌ গৈ মন্দিৰৰ দান পাত্ৰত 10 টকাটো দি তাৰ দেউকীজনক মই কথাষাৰ ক'লোঁ। তেতিয়া দেউকীজনে ক'লে যে এইটো তোমাৰ লগত নতুন নহয়, এনেকুৱাও আগতে চমৎকাৰ হৈছে আৰু এনেকুৱা প্ৰায় মানুহে দেখে আৰু তেওঁলোকক সহায়ো কৰে। এতিয়াও কথাষাৰ কওঁতে কিন্তু মোৰ গাটো হিঁয়ৰি গৈছে, কিন্তু মোৰ লগত ঘটা এইটো এটা সঁচা ঘটনা। বলি দিয়া হ'ল, এতিয়া আমি ভাল জেগা এটা চাই ভাত পানী বনাবলৈ গৈ আছোঁ। মন্দিৰৰ ভিতৰতে এনেকুৱা কৰি সৰু সৰু কোঠা বনোৱা আছে, য'ত আপোনালোকে নিজেই ভাত পানী বনাই খাই আহিব পাৰিব। আমি গৈ পোৱালৈকে গোটেই মানুহবোৰ যিমানবোৰ মন্দিৰলৈ গৈছিলে চবৰে কিন্তু খাই আহিবলেই হ'ল। আমি গৈ বনাবলৈ পোৱাগেই নাই, ৰেডি কৰিহে আছোঁ।
সেইটো চুইচ অফ হ'ল এয়া আমাৰ ভিনদেউ নগাঁৱৰ পৰা আহিছে আৰু ধুনীয়াকৈ বহি পিনি পূৰা মাংস কাটি আছে অকণো লাজ নকৰে কাম কৰিবলৈ আৰু এইফালে আমাৰ ভাতো ৰেডি হৈ গ'ল মাংস কাটা হৈ আছে আৰু আমি চাহ তাহ খায়ো আমি ৰেডি হৈ গ'লোঁ বাকী চবেই নিজে নিজে কামত লাগি আছে পদুমণি থানলৈ অহা মেইন উদ্দেশ্যটো হ'ল দেৱযানী বা আৰু ভিনদেউৰ আজি বিবাহ বাৰ্ষিকী এবছৰ হ'ল কেক আনিবলৈ গৈছিলোঁ নাপালোঁ এতিয়া চাওক আমি কেনেকুৱা কেক আনিছোঁ এয়া আমাৰ যোগাৰ কেক যিহেতু দেওবাৰ আৰু গোটেই দোকানবোৰ বন্ধ আছিলে সেইকাৰণে এনেকৈ কেক দিবলগীয়া হ'ল আমাৰ সব আইটেম হৈ গ'ল বিলাহী পোৰা হাঁহৰ মাংসৰ টেষ্টি জোল কোমোৰাৰ লগত আৰু ভাতো ৰেডি হৈ গ'ল আমি মাত্ৰ খাই ধুনীয়াকৈ এতিয়া আহিবহে লাগে আৰু খাবলৈ আমি ৰেডিও কৰিয়ে থৈছোঁ বহুত দিনৰ পিছত কলপাতত ভাত খালোঁ খাই বহুতে ভাল লাগিলে কিন্তু কলপাতৰ নাটনি হোৱাৰ কাৰণে জেন্টছখিনিক ডিছপাত দিয়া হ'ল আৰু আমি লেডিজখিনিয়ে কলপাতত খালোঁ এয়া আমি খাবলৈ বহিলোঁ একদম টেষ্টি জহা চাউলৰ ভাত হাঁহৰ মাংস কোমোৰাৰ লগত বিলাহীৰ পিটিকা খাবহে লাগে আৰু আমি খাওঁতে আমাৰ 5টা মানে বাজি গ'ল সেইকাৰণে আমাৰ ওচৰে পাজৰে আশে পাশে আমাৰ কিটাৰ বাহিৰে বেলেগ মানুহ নেদেখে মন্দিৰ বন্ধ কৰা চিকিউৰিটিজনে আহি আমাক গালিয়ে পাৰি আছিলে মন্দিৰ বন্ধ কৰিবলৈ হ'ল জল্দি কৰক বুলি আৰু আমাৰ খোৱা জেগাখন ভালকৈ চফা কৰি আমি ওলালোঁ ঘৰলৈ যাবলৈ যিমানখিনি মনত আশা লৈ আহিছিলোঁ গোটেই আশা যাতে মা পদুমণি আমাৰ পূৰণ কৰে তাৰে আশাৰে আমি আমাৰ পদুমণিৰ যাত্ৰাটো ইমানতে শেষ কৰি আমি ঘৰলৈ ঘূৰি আহিলোঁ আৰু লগতে তেতিয়া আমি গম পালোঁ যে আজি নীল আকাশৰ ফাংচনো আছে আৰু আমি নীল আকাশৰ ফাংচনো কিন্তু গধূলি চাবলৈও গ'লোঁ আমালে এবাৰ চাবাই তেতিয়াহ'লে আমাৰ নিজস্ব যিটো স্বকীয় বৈশিষ্ট্য আছে স্বকীয় পৰম্পৰা আছে স্বকীয় যিখিনি লোক সংস্কৃতি আছে আমাৰ আসিলে কেঁচাই খাতি গোসানি